সঁচাকৈয়ে শৰৎ ঋতু সুকীয়া। শৰৎ ঋতু বা শৰৎ কালৰ যিটো সৌন্দৰ্য, যিটো আৱেগ আন ঋতুত দেখিবলৈ পোৱা নাযায়। আজি দুৰ্গা পূজাৰ বিজয়া দশমী, অলপ গৰম আছে। ৰাতি মই বাহিৰলৈ ওলাই আহিলোঁ, বেছি ৰাতিও হোৱা নাই। আধা মেল খোৱা পদুম ফুলটোৰ দৰে জোনৌতা ৰূপ লৈ নিৰ্মল আকাশত তৰাবোৰৰ লগত যেন খেলি আছে। আকাশলৈ চাই চাই মোৰ তাহানিৰ সেই দিনবোৰলৈ মনত পৰিছিল, য'ত আছিল আৱেগ, অনুভূতি, মৰম, ভালপোৱা, এই সকলোবোৰ। তাহানিৰ সেইজনী কৰবিলৈ মনত পৰিছিল, যাৰ ধুনীয়া হাঁহিত পদুম ফুলিছিল, যাৰ ধুনীয়া ধুনীয়া মুখখনিয়ে বাৰে বাৰে অন্তৰত আৱেগৰ জোৱাৰ তুলিছিল। কিবা এক ভাল লগাৰ অনুভূতি মোক প্ৰতিটো সময়ত মনত পেলাই দিছিল ঠাইৰ কথা। আজি সেই দিনবোৰ আৱেগ জড়িত এক স্মৃতিৰ টুকুৰাৰ বাহিৰে যেন আন একোৱেই নহ'ল। মই সপোন দেখিছিলোঁ, তাইক লৈ বহুত সপোন, কিন্তু মই ভবা নাছিলোঁ যে সপোন সদায় সপোনে সেই দিঠকত পৰিণত নহয়। সপোনৰ ৰঙীন ঘোঁৰাত উঠি সীমাহীন যাত্ৰা, কিন্তু অন্ত হ'লে নাই। বাৰু যিয়ে নহওক, মই কেমিকেল ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা লৈ এবছৰীয়া ট্ৰেইনিং এটাৰ কাৰণে BRPLত জইন কৰিছিলোঁ। মানে এইটো এপ্ৰেণ্টিছ ট্ৰেইনিং, মানে টেকনিকেল ষ্টুডেণ্টখিনিক মানে এটা সুবিধা দিয়াৰ এটা প্ৰচেষ্টা, কিন্তু তাত গেৰাণ্টি নাই যে ট্ৰেইনিংটো লোৱাৰ পিছত চাকৰি হ'ব। মই বহুত ৰঙীন সপোন লৈ বঙাইগাঁও ৰিফাইনেৰী এণ্ড পেট্ৰ'কেমিকেলছ লিমিটেডত ট্ৰেইনিং কৰি আছোঁ। আশা বহুত ট্ৰেইনিং পাছ কৰাৰ পিছত চাকৰি হ'ব আৰু মই গৈ কৰবীৰ ঘৰত তাইৰ মাক দেউতাকৰ ওচৰত তাইৰ কাৰণে প্ৰপ'জ কৰিম। কিমান ৰঙীন সপোন, কিন্তু এটা কথা, তেতিয়া মোৰ ফিক্স চাকৰি নাছিল, মাত্ৰ ট্ৰেইনিংহে। আল্টিমেটলি মই এজন উচ্চ শিক্ষিত বুলিও নকওঁ, কাৰণ ইমান উচ্চ শিক্ষা নাছিল। মধ্য শিক্ষিত বেকাৰৰ বাহিৰে আন একোৱেই নাছিলোঁ। সেই বছৰৰে কোনোবা এটা দিনত, ঠিক তাৰিখটো মোৰ মনত নাই, কিন্তু সেইদিনা সৰস্বতী পূজা আছিল। মই শুনিবলৈ পাইছিলোঁ কৰবী বিয়া হৈ গৈছে এজন বেংকত চাকৰি কৰা ল'ৰাৰ লগত। বহুত দুখ লাগিছে। মনটোক মই মনাব পৰা নাছিলোঁ। মোৰ মাথাত যেন কোনোবাই হাতুৰিৰে কোফে মাৰি দিছে।
সেই ৰাতি মই বহুত ড্ৰিংকছ কৰিছিলোঁ আৰু তেনেকৈ এটা দুখৰ ৰাতি পাৰ কৰি পিছদিনা বহুত পলমকৈ টোপনিৰ পৰা সাৰ পাইছিলোঁ। মনত বহুত ভাৱ আহিছিল। এতিয়া মই কি কৰোঁ, ক'ত যাওঁ, কি হ'ল মোৰ জীৱনত। ফুলপাহ সম্পূৰ্ণকৈ মেল নোখোৱাকৈয়ে যেন মোৰ হৈ গ'ল। বহুত ভাবা চিন্তাৰ পিছত ভাৱনাবোৰক আঁতৰাই মই গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ। তাৰপিছত একাপ চাহ খাই আহি আকৌ ৰুমত আহিলোঁ। ৰুমত আহি এডাল চিগাৰেট জ্বলাই আকৌ সেই কথাবোৰে ভাবি আহিছোঁ। মনটোক প্ৰশ্ন কৰিছোঁ, মনটোক সুধিছোঁ, কিয়, কি কৰিবি, কিয় এনে হ'ল? কোনে মোক সান্তনা দিব তেতিয়া? কিন্তু আমাৰ মনৰ মাজত থকা যিটো মন, ই কেতিয়াবা ৰিফ্লেকশ্যন কৰে। সি মোক এনচাৰ দিলে, তোৰ কৰিবলগীয়া একো নাই, কাৰণ তই এটা বেকাৰ, আৰু তই এইটো জীৱন লৈ, এইটো লাইফ লৈ, এইটো লাইফষ্টাইল লৈ, চাকৰি মানে বেকাৰ জীৱন এটা লৈ কেনেকৈ কৰ্বীহঁতৰ ঘৰত গৈ ঘৰৰ মানুহক কবি যে মই তাইক ভাল পাওঁ বা বিয়া কৰাব বিচাৰোঁ, আৰু সিহঁতৰ গাৰ্জেনেও তোৰ এই প্ৰপ'জ সেইটো একচেপ্ট নকৰে। চ' ফ্ৰেণ্ড ৰিলেক্স, বাদ দিয়া এইবোৰ। ভাল পোৱা আহিব। আগতে এটা চাকৰি যোগাৰ কৰি ল, এটা চাকৰি পাই ল, তাৰপিছত আকৌ তই সেই সুন্দৰ পৃথিৱীখনলৈ ঘূৰি যাব পাৰিবি, য'ত প্ৰেম, ভাল পোৱা, মৰম, স্নেহ সকলোবোৰ পাবি। ভাবোজন মনৰ উত্তৰক নীৰৱে মানি লৈ একান্তবাধ্য ছাত্ৰৰ নিচিনাকৈ মই ট্ৰেইনিং কৰি গৈ থাকিলোঁ। জীৱনৰ একা বেকা পথত খোজকাঢ়িবলৈ প্ৰস্তুত হ'লোঁ। মসৃণ ৰাস্তা যে আগত পাম, তাৰ কোনো নিশ্চয়তা নাছিল। তথাপিও এবুকু আশা লৈ তাৰ পিছদিনাখনৰ পৰা মই আকৌ ট্ৰেইনিঙত যোৱা আৰম্ভ কৰিছিলোঁ। চ' ফ্ৰেণ্ডছ, মই ইয়াৰ আগতে কৈছিলোঁ মোৰ জীৱনত চাকৰি আহিল নে, প্ৰেমে সফলতা লাভ কৰিলে নে, এতিয়াও মোৰ কাহিনী সম্পূৰ্ণ হোৱা নাই। হওক, অলপ যদি ভাল লাগিছে বা নেক্সট ভিডিঅ'টোত কি হ'ল BIPLৰ সেই এবছৰীয়া দিনটোত, মানে এবছৰীয়া দিনবোৰত কি হ'ল কি নহ'ল, এই সকলোবোৰ পাবৰ কাৰণে নেক্সট ভিডিঅ'টো চাব। যদি ভিডিঅ'টো অলপ ভাল লাগিছে, প্লিজ ছাবস্ক্ৰাইব আৰু লাইক প্লাছ কমেণ্ট কৰিব। ধন্যবাদ, শুভৰাত্ৰি।